আজি মহা অষ্টমী আৰু আমি হেডলাইন্স ডেৰগাঁও দৰ্শকসকলক প্ৰতিদিনেই পূজাৰ খবৰ দি আহিছোঁ। প্ৰতিটো মণ্ডপৰ পৰা আমি আপোনালোকক পূজাৰ বতৰা দি আহিছোঁ আৰু আজি আমি উপস্থিত আছোঁ দেৰগাঁও হৰগৌৰী দেৱালয় বুঢ়ীগোসানী থানত। আৰু এই বুঢ়ীগোসানী থানৰ বিশেষ ঐতিহ্য আছে। 1734 চনতে স্বৰ্গদেউ শিৱসিংহৰ দিনত প্ৰতিষ্ঠা হৈছিলে এই বুঢ়ীগোসানী থান আৰু লোকবিশ্বাস মতে এই থানতেই প্ৰথম দুৰ্গা পূজা আচলতে আয়োজন কৰা হৈছিলে আৰু 1734 চনৰ পৰা এতিয়ালৈকে অবিৰতভাৱে ইয়াত আচলতে ধাৰাবাহিকভাৱে ইয়াত দুৰ্গা পূজা আয়োজন কৰি থকা হৈছে। মোৰ সতীৰ্থ বিৰাজ আছে, বিৰাজক মই সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাম। ইয়াত আচলতে লোকে লোকাৰণ্য হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল আহি মা দুৰ্গাৰ শ্ৰীচৰণত এই ধৰণে ধূপ দীপ নৈবেদ্য লৈ আচলতে মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা লৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ ইয়াত আগমন হয়। আজি যিহেতু মহা অষ্টমী, সেই মহা অষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই ইয়াত ভক্তসকলে ভিৰ কৰিছে। এই দুৰ্গা পূজাৰ এই আচলতে এটা মনোমোহা মুহূৰ্ত আৰু দুৰ্গা পূজাৰ আনন্দ উল্লাস এই ধৰণে আচলতে বুঢ়ীগোসানী থানত দেখিবলৈ পোৱা গৈছে। আৰু মই এজন বিশেষ ব্যক্তি আছে, মই ব্যক্তিজনৰ পৰা মই জানিবলৈ বিচাৰিম যে কি ধৰণে কেনেকুৱা ধৰণৰ ইতিহাস এই বুঢ়ীগোসানী থানৰ ইতিহাস কেনেকুৱা ধৰণৰ। নমস্কাৰ, দেৰগাঁও লৈ মই থাকিল। এই বুঢ়ীগোসানী থান 1734 চনৰ পৰা দেৱী দুৰ্গাৰ ইয়াত প্ৰতিমাত পূজা হৈ আহিছে পুৰুষানুক্ৰমে। শিৱসিংহৰ দিনত প্ৰতিষ্ঠিত। বৰ্তমান তেওঁলোকৰ বংশানুক্ৰমে আহি এতিয়া এই পুৰুষত চলি আছে। এই মন্দিৰৰ এটা বৈশিষ্ট্য আছে যে ইয়াত আমাৰ ভক্তসকলে যি মনোভাৱ লৈ ইয়ালৈ আহে সেই পূৰ্ণ হয় বুলি তেওঁলোকৰ এটা বিশ্বাস। আৰু কেনেকৈ দুৰ্গা পূজাত যথেষ্ট জনসমাৱেশ হয়, বলি বিধানেৰে ইয়াত পূজা পাতল চলি থাকে। প্ৰয়াত সতীশ চন্দ্ৰ বৰুৱাৰ পৃষ্ঠপোষকতাত মন্দিৰে বেছি প্ৰসাৰতা উন্নতিৰ ক্ষেত্ৰত তেওঁ লৈছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে কম বয়সতে ঢুকুৱাত তেতিয়া তেখেতৰ পুত্ৰই ইয়াত মন্দিৰটো পৰিচালনা কৰি আছে। দেৰগাঁও একমাত্ৰ আধ্যাত্মিকভাৱে প্ৰতিষ্ঠিত দেৱী দুৰ্গা ভাগ সকলো মানুহে ইয়াত সকলো ধৰণৰ জনগোষ্ঠীয়ে সহায় সহযোগ তথা আন্তৰিকতাৰে ইয়াত পূজাভাগ চলাই আছে। আজি যিহেতু অষ্টমীৰ দিনা কিমান সংখ্যক ভক্ত সমাগম হৈছে? ইয়াত এতিয়া আৰু অলপ দেৰি পিছতে ইয়াত মহাষ্টমীৰ বলি বিধান হ'ব আৰু তেতিয়া খুব সম্ভৱ ইয়াত 5,000ৰ পৰা ওচৰা-ওচৰি মানুহ আহি থাকে দৰ্শনাৰ্থী আহি গৈ আছে। যথেষ্ট আধ্যাত্মিকতাৰে আজি অষ্টমী নৱমী পূজা গঠন হয়। আৰু মই ইয়াত এই পূজাভাগৰ লগত সুদীৰ্ঘ 20 বছৰ জড়িত। গতিকে মই ইয়াত যিটো দেখিছোঁ, মানুহে যি মনোভাৱ বান্ধি ইয়াত পূজা বলি আদি আগবঢ়াইছে, তেওঁলোকৰ মনোভাৱ পূৰ্ণ হৈছে বাবে এই মন্দিৰৰ যিমানখিনি বস্তু আপোনালোকে দেখিছে যে সকলো ভক্তৰ দান বৰঙণিয়ে ইয়াত প্ৰতিষ্ঠিত হৈছে। নিশ্চয়কৈ এই বুঢ়ীগোসানী থানৰ ঐতিহ্য আছে আৰু মাহাত্ম্য আছে, যাৰ বাবেই ইয়াত আচলতে ভক্তসকলে আহি ভিৰ কৰেহি। মই আনফালে বিৰাজে যদি দেখুৱাই ইয়াত গোসানী নাম আচলতে মহিলাসকলে পৰিৱেশন কৰি আছে। মই গোসানী নামৰ মাজলৈ সোমাই যাবলৈ বিচাৰিম। গোসানী নামৰ কিছু দৃশ্যাংশ, গোসানী নাম পৰিৱেশন কৰি আছে মহিলাসকলে, গোসানী নাম পৰিৱেশন কৰি আছে। গোসানী নামৰ আচলতে পৰিৱেশন আমি হেডলাইন্স ডেৰগাঁও দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ। আশীৰ্বাদ দিয়া হৈছে আৰু আশীৰ্বাদ ল'বলৈ অগণন ভক্ত। বিৰাজে যদি বাহিৰৰ পৰিৱেশ দেখুৱায়, বাহিৰত আচলতে ভক্তসকলে ভিৰ কৰিছে। ইয়াত বিভিন্নজন ভক্ত, বিভিন্ন প্ৰান্তৰ ভক্ত আহিছে আৰু বিভিন্নজন ভক্ত আহি পেলাই ইয়াত ভিৰ কৰিছে। হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় বুঢ়ীগোসানী থানত। আৰু এই বুঢ়ীগোসানী থানৰ যি ঐতিহ্য, যি মাহাত্ম্য, এই মাহাত্ম্য 1734 চনৰ পৰাই আচলতে ইয়াত ধাৰাবাহিকভাৱে ইয়াত পূজাৰ আয়োজন কৰি থকা হৈছে। আৰু এইদৰে আজিৰ এই পবিত্ৰ দিনটোত, আজি এই মহাষ্টমীৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁও যি হৰগৌৰী দেৱালয় বুঢ়ীগোসানী থান, এই বুঢ়ীগোসানী থানতো দুৰ্গা পূজা উলহ মালহেৰে আয়োজন কৰা হৈছে। আপোনাৰ ঘৰখন বিভিন্ন গছপুলিৰে সজাব বিচাৰে নেকি?
তেন্তে আজি আহক মাছগাঁও নাৰ্চাৰীলৈ মাছগাঁও নাৰ্চাৰীত আপুনি ক্ৰয় কৰিব পাৰিব ৰঙা চন্দন বগা চন্দন মাখন ফুল চেপেটা ফল লাইলা মজনু চিতাচুহা মুচন্দা ৰুদ্ৰাক্ষ টেবুল কামিনী ইজৰা শ্ৰেষ্ঠ মধু মিনি ভিয়েলা আদি বিভিন্ন প্ৰজাতিৰ ফল মূলৰ পুলি ইয়াৰ উপৰি হাসি কাজি নেমু নাৰিকলৰ পুলিও আপুনি পাব মাছগাঁও নাৰ্চাৰীত ঠিকনা নাহৰণি মাছগাঁও জিলা গোলাঘাট যোগাযোগ নম্বৰ 70864999604 আৰু 6008961778 দেৰগাঁওবাসীৰ বাবে সুখবৰ এতিয়াৰে পৰা আপুনি ঘৰতে থাকি লাভ কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী দেৰগাঁও বজাৰ নামৰ এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰক আৰু আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ অৰ্ডাৰ কৰক এপটোৰ জৰিয়তে আপুনি দাইল মিঠাতেল পিয়াজ আলু ফলমূল আদি উচিত মূল্যত ক্ৰয় কৰিব পাৰিব কেৱল খাদ্য সামগ্ৰী নহয় বিভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ দেৰগাঁও বজাৰত 999 টকাতকৈ অধিক বজাৰ কৰা গ্ৰাহকৰ বাবে ডেলিভাৰী সম্পূৰ্ণ বিনামূলীয়া ইয়াৰ বাহিৰেও দেৰগাঁও বজাৰৰ স্পেচিয়েল সাৰ্ভিসৰ যোগেদি আপুনি ফটোগ্ৰাফাৰ প্লাম্বাৰ মেকআপ আৰ্টিষ্ট আদিৰ সৈতেও যোগাযোগ কৰিব পাৰে ইমানবোৰ সুবিধা থকাৰ পাছত পলম নকৰি আজিয়েই ডাউনলোড কৰক দেৰগাঁও বজাৰ মোবাইল এপ অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8486419649 আৰু 7002336427